হেলিকপ্টাৰ আহিছে মই মিছা কোৱা নাই হেলিকপ্টাৰ আহি পাইছে তাৰমানে পইচাৰ প্ৰব্লেম তেল ভৰাৱাৰ জানে তেল ভৰাই পেলাই আহিব পৰা নাই নহলে হেলিকপ্টাৰ লৈ আহিলে হয় নেক্সট টাইম চেষ্টা কৰি আছো আৰামছে যাম এই দিল্লীত গৈছে UPPL এতিয়া ইলেকশ্যন পিছুৱাব লাগে বোলে এইবিলাক কৈ লাভ দিল্লীত আছে তো ইলেকশ্যন পিছুৱাব লাগে বোলে সব ইলেকশ্যনৰ কাৰণে যিখিনি প্ৰিপাৰেশ্যন ষ্টেট ইলেকশ্যন কমিশ্যনাৰে কৰি আছে আজিৰ দিনত দিল্লীত যাই পেলাই আৰু ইলেকশ্যন পিছুৱাব লাগে বুলি কয় বনাইছে এইটোতো গানে ওলাইছে কোকৰাঝাৰটো খাৰিগাঁও পৰিৱৰ্তন মানি স্পীড ব্ৰেকাৰ এনেকুৱা গান ওলাইছে সেইটো 100% এজন দুজনটো মিছ হ'ব পাৰে এজন দুজন মিছ হ'ব পাৰে এজন দুজন থাকিব UPPL সাপোৰ্টাৰ কিন্তু 100ত 90% BPF সাপোৰ্টাৰ আজি আমাৰ যিটো থাৰাইবাৰী বাটাচিপুৰ থাৰাইবাৰী চেণ্টাৰৰ যিটো প্ৰগ্ৰাম BPF দলৰ খুব ভাল হৈছে যিখিনি গাঁও আৰু সোমাব লগা আছে ইয়াত কমপ্লেইন আহিছে যে এইটো সোমাইলে ভাল হ'ব মই কৈছোঁ যে আমাৰ BPF দলটো আগৰ চৰকাৰক আহিব দে আৰু আহাটো আহিব বাকি যিখিনি গাঁও আছে সোমাব লগা বড়ো গাঁও সেইখিনি আমি সোমাই দিম আগত ক্ষমতাত থাকিব লাগিব ইয়াৰ পিছতহে আমি কাম কৰিম আৰু আমি কৈছে ইয়াৰ প্ৰিলিমিনাৰী যিখিনি কাম হ'ব লাগে যেনিবা BTC হিচাপে কি কি কাম কৰিব পাৰে নোৱাৰে সেই নতুন অঞ্চল হিচাপে হয়তো কিছু আইডিয়াটো হয়তো অলপ কম হ'ব পাৰে সেইকাৰণে মই বুজাই দিছোঁ BTCত এনেকুৱা ক্ষমতা আছে কোনো কাকো নুসুধি পেলাই আমি কাম কৰিব পাৰে আপনি মাটিৰ পাট্টা দিব লাগে আমি দিম কতবা ৰাস্তা বনাব লাগে আমি বনাম কতবা দলং বনাব লাগে কাকবা সুধি পেলাই আমি বনাব নালাগে BTCত এই অধিকাৰটো দিছে আমি বনাম হস্পিটাল বনাব লাগে আমি বনাম স্কুল বনাব লাগে আমি বনাম দলং বনাব লাগে আমি বনাম কোনোবা সেল্ফ হেল্প গ্ৰুপক পইচা দিব লাগে আমি দিম কথা হয়তো কাক পারমিশন লাগে আপনাক এইখিনি অধিকাৰ আপোনাক গঠাই দিয়া হৈছে দিছপুৰ আৰু দিল্লীয়ে আপোনাক গঠাই দিছে BTCত কাক সুধিব লাগে UPPL কাম নাই UPPL ইয়াত নাই UPPL এতিয়া দিল্লীত আছে যাম এই দিল্লীত গৈছে UPPL এতিয়া ইলেকশ্যন পিছুৱাব লাগে বোলে এইবিলাক কৈ লাভ দিল্লীত আছে তো ইলেকশ্যন পিছুৱাব লাগে বোলে সব ইলেকশ্যনৰ কাৰণে যিখিনি প্ৰিপাৰেশ্যন ষ্টেট ইলেকশ্যন কমিশ্যনাৰে কৰি আছে আজিৰ দিনত দিল্লীত যাই পেলাই আৰু ইলেকশ্যন পিছুৱাব লাগে বুলি কয় আগষ্টৰ 17 তাৰিখত যে BTC চৰকাৰে চাকৰি এটা হেৰি কৰিছিলে এইবিলাক প্ৰমোদ বড়োক সোধক এইবিলাক সব এই মততে যিখিনি চাকৰি দিছে সব ইলিগেল প্ৰমোদ বড়োৱে যিখিনি চাকৰি দিছে সব ইলিগেল মততে কেণ্ডিডেট বিলাক এতিয়া কেছ দিছে কেছ দিব এইবিলাক পেণ্ডিং বিৰাট সমস্যা মুখ্যমন্ত্ৰীয়ে কৈছে যে আসলে নিযুক্তি হৈছে মুখ্যমন্ত্ৰীয়ে কৈছে যে বিজেপি চৰকাৰ হলে আমি বিনা পইচাৰে চাকৰি দিম বুলি কৈছে পইচা নালাগে তো চাকৰি দিবৰ কাৰণে পইচা লাগে নেকি UPPLটো সব পইচাটোহে চিনি পায় কোনো কাম আপুনি নাপায় অকল চাকৰি নহয় আপুনি যদি কতবা ৰাস্তা বনাব লাগে ইয়াত 30-40% দি পেলাইহে আপুনি কাম পাব আৰু স্পীড ব্ৰেকাৰ বনাইছে বুলি কৈছে বনাইছে এইটোতো গানে ওলাইছে কোকৰাঝাৰটো খাৰিগাঁও পৰিৱৰ্তন মানি স্পীড ব্ৰেকাৰ এনেকুৱা গান ওলাইছে এইবিলাক আৰু কথা পাতে এইটো পুৰাণা হৈ গ'ল লাভ নাই এইবিলাক হাঁহিব ইচ্ছা হৈছে মোৰ লাভ নাই 20+ সেকেণ্ডটো আমাৰ এনেকুৱাই এইটো ইলেকশ্যনটো ঘোষণা হওক ইয়াৰ পিছতে আমি BTCৰ অন্তৰ্ভুক্ত হোৱা নতুন গাঁওবিলাকৰ পৰা আপুনি কিমান ভোট পাব বুলি আশা কৰিছে 100ত 100% এজন দুজনটো মিছ হ'ব পাৰে এজন দুজন মিছ হ'ব পাৰে এজন দুজন থাকিব UPPL সাপোৰ্টাৰ কিন্তু 100ত 90% BPF সাপোৰ্টাৰ হেলিকপ্টাৰ আহিছে মই মিছা কোৱা নাই হেলিকপ্টাৰ আহি পাইছে তাৰমানে পইচাৰ প্ৰব্লেম তেল ভৰাৱাৰ জানে তেল ভৰাই পেলাই আহিব পৰা নাই নহলে হেলিকপ্টাৰ লৈ আহিলে হয়
নেক্সট টাইম চেষ্টা কৰি আছো নিৰ্বাচনত আপুনি হেলিকপ্টাৰ দৌৰাব আৰামছে কেইখনমান দৌৰিব এইবাৰ আপ টু গহপুৰ যাব ভালুকপুং যাব জয়চিটি যাব এই যে 9 মাইল এই বাটাচীপুৰ বেলশ্ৰী মুঠতে সব এইবাৰ চৰকাৰ বনাব খাটাং বিপি 100% সরকার বিপিএফ